নমস্কাৰ। আজি ৰাতিপুৱাই মোৰ লগত এটা ঘটনা ঘটিল। মানে ঘটনাটোৰ পৰা মই লাজেই পালোঁ নে কিবা এটা শিকিলোৱেই ধৰিব নোৱাৰিলোঁ। মই গাড়ী ধুই আছিলোঁ, এনেতে মই শুনিলোঁ মৰ্ণিং, গাড়ী ধুইছে? গুড মৰ্ণিং, গুড মৰ্ণিং। আপোনাৰ এখন চলি আছে নেকি? চলি আছে আৰু ভালে কেইবছৰ হ'ল নহয়? কিমান বছৰ হ'ল? এইখন আপোনাৰ 8 বছৰমান হ'ল। বা ভাল পাৰিছে দেই, 8 বছৰে এখন গাড়ীকে চলাই আছে। আমাৰ আকৌ মোকতো বাদেই দিয়ক, আমাৰ এৱেই নোৱাৰে, ইমান পুৰণি গাড়ীত উঠিব নোৱাৰোঁ দেই। এখন লৈ নলৈনো কিয়? নহয়, লওঁ বুলি এতিয়া ল'বলৈকো দিগদাৰ নহয়। কিনো কয়হে, আজিকালি আৰু গাড়ী লোৱাটো কিবা কথা নেকি? আপুনি বেংকলৈ ফোন কৰক, লোনৰ মানুহ আহি ঘৰতে লোন দি থৈ যাব। গাড়ী এখন লৈ আহক। তাকে লোন ল'ব লাগিব। আপুনি ৰাতিপুৱা ডিচিশ্যন লওক গাড়ী কিনিম বুলি, আবেলি আপোনাৰ গাড়ী যদি দেখিব গাড়ী। নহয়, লোন ল'লে আকৌ মাহে মাহে EMI খোজটো আছে নহয়, সেই খোজটো আপুনি খাই থাকিব লাগিব বহুত দিন। কিনো EMI লৈ ভয় কৰেহে? লোন ল'লে কোনোবাই ভয় কৰে নেকি? আপুনি পুৰুষ নহয় নেকি? মানে নহয়, মানে আপোনাৰ কথাবিলাক কাপুৰুষৰ নিচিনা হৈছে। পুৰুষ হৈ লোনলৈ ভয় কৰিলে কেনেকৈ হ'ব? পুৰুষৰ চিন হ'ল লোন, নাৰীৰ চিন হ'ল সোণ। সেই কথা পাহৰি নচলিব নহয়। লৈ আহক নতুন গাড়ী এখন, নিজক পুৰুষ বুলি প্ৰতিষ্ঠা কৰক, লোন লওক, গাড়ী কিনক।